বৰ্তমান বন্ধুসকল আমি এখন হোটেলত আছোঁ আৰু ইয়াতে চাব পাৰে এখন থালি হয়। থালিখনত কি মানে কণী আৰু আলু পিটিকা, এইটো বিলাহীৰ টক, দুবিধ দালি আছে আৰু এইটো চাব পাৰে স্পেচিয়েল ভেদাইলতাৰ লগত গাহৰি। Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Turn this room, turn it to an ocean. Let me float around. বৰ্তমান মৰিগাঁৱত মই আহিছিলোঁ আৰু ইয়াতে এখন আপোনাৰ হোটেল আছে। হোটেলখনৰ নাম বনভোজ, নহয় জানো? এখেত বাইদেউৰে হয় বনভোজ হোটেলখন। বাইদেউৰ নামটো কি? মানসী দাস ন? আৰু বাইদেউৰ পৰা শুনিলোঁ তেখেতে ইয়াৰে ৱাৰ্ড মেম্বাৰো, নহয় জানো? 6 নম্বৰ ৱাৰ্ড মেম্বাৰ। আৰু তেখেতে এইখন হোটেলখন খোলা চাব পাৰে কি খুব বেছি টাইম হোৱা নাই, মানে 1 মাহ হৈছে। 25 তাৰিখে হ'ব। আৰু অলপ ক'ব হোটেলখনৰ বিষয়ে, আপোনাৰ আইডিঅ'লজি কি? হোটেলখন মানে খুলিছোঁ, প্ৰথম কথা হ'ল কি মৰিগাঁও টাউনত এনেকুৱা এখন আজিলৈ হোৱা নাই যে মানে মহিলাসকলক কামত লগাই ৰাখে। পিছফালে বাচন ধোৱাকৈ ৰাখে, চব্জি কাটাকৈ ৰাখে, কিন্তু ফ্ৰণ্টত মানে মহিলাক ৰখাকৈ তেনেকুৱা আজিলৈকে এখন। বাইদেউ 100% মহিলাক মানে কাম দিছে, দেখা পাইছে। আৰু ষ্টাফবিলাক চব মানে মহিলাই হয়, যিমানখিনি আছে ৱেইটাৰৰ পৰা আদি কৰি খানা বনোৱালৈ গোটেইখিনি মহিলাই হয়। আজিকালি আপোনাৰ পঢ়া শুনা কৰি থাকি বহুত নিবনুৱা সংখ্যা কিমান আছে, বহুত নিবনুৱা ঘৰতে এনেই বহি থাকে। তাকে ভাবিছোঁ মই যদি 5জনকো যদি কিবা এটা কামত লগাই তেওঁলোকক চলাই নিব পাৰোঁ, সেইটো মানে মই বহুত ভাবিম আৰু। হয়, বাইদেৱে এনেকৈ এটা চেষ্টা কৰিছে কি নিজে মাইকী মানুহ এজনী হৈ পেলাই তেখেতে মৰিগাঁৱৰ এই চহৰৰ মাজতে এখন ধুনীয়া বনভোজ হোটেল খুলিছে। আৰু এইখন হোটেলৰ যোগেদি তেওঁ মানে আশা কৰিছে কি মহিলাখিনিক আগুৱাই লৈ যাব পাৰে। আমি দেখাই দিম হোটেলৰ ষ্টাফ। ইয়াতে এইখিনি লেডিজ ষ্টাফ। ইয়াতে কাম কৰা ন তোমালোকে? কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী গীতামণি দাস। আচ্ছা, কাম কৰি ভাল লাগিছে? গোটেইখিনি লেডিজ ষ্টাফে ন চবখিনি? কি কি খানা পোৱা যায় ইয়াতে, আইটেম পোৱা যায়? ইয়াতে মৰ্ণিংটোত মানে প্ৰথমটো আৰু মৰ্ণিংটোত অনলি ভাত পাব আৰু এনে ফাষ্ট ফুডৰ সেইখিনিও পাব। তাৰপিছত আকৌ আবেলি টাইমত চাওমিন ফাষ্ট ফুডৰ যিমান বস্তু আছে চব অল এভৰিথিং হয়। ভাতত কি কি আইটেম আছে? ভাতত মানে গোটেই থালিখনত আৰু থালি আহিব, আলু ভাজিৰ পৰা একদম যিমান ভাজি আছে বা পিটিকা লাগে, যিমান অসমীয়া মানুহৰ যিমানখিনি খাদ্য আহে ন। কণী পিটিকা আছে, হয়, সৰু আলুৰ লগত এটা চব্জি আছে, পাপৰ পায়, চালাডটো পাব, দাইল দুটা দাইল পাব, মাহৰ দাইলটো পাব, মচুৰ দাইলটো পাব। চাটনি কি কি পায়? চাটনি আম আৰু পদিনাৰ চাটনিটো পাব, তাৰপাছত আকৌ শুকান মাছৰ চাটনিটো পাব, দালিৰ চাটনি পায়, দাইলৰ চাটনি। আৰু ইয়াতে চিকেন আছে, পৰ্ক আছে। হয়, পৰ্কটো পাব, চিকেন পাব, মানে মাংসৰ যিমান হেৰি থাকে ন সেইখিনিয়ে পাব। মাংসৰ কি কি লগত বনোৱা আইটেম কি কি আছে? আজি পৰ্কটো ভেদাইলতাৰ লগত বনোৱা আছে, কচু থোৰৰ লগত পাব, তাৰপাছত আকৌ পাতত দিয়া পৰ্কটো পাব, ব্ৰইলাৰ চিকেনটো পাব, লোকেল চিকেনটো পাব, আৰু মাছ পাতত দিয়া মাছ। ভেদাইলতাৰ লগতো বনোৱা যায় গাহৰি মাংস আৰু মুৰ্গীৰ মাংস ন? আলুৰ লগতো বনোৱা যায়, ভেদাইলতাৰ লগতো বনোৱা যায়, কচু থোৰৰ লগত বনোৱা যায়, আকৌ গাজ টেঙাৰ লগত বনোৱা যায়, বাঁহৰ গাজৰ। ঠিকে আছে, প্ৰায় গোটেইখিনি পোৱা যায় চবখিনি অসমীয়া আইটেম। ধন্যবাদ। খানা আইটেমবিলাক আপোনালোকে কেনেকৈ বনায়? খানা আইটেমবোৰ আমি সম্পূৰ্ণ থলুৱা খাদ্যখিনি দিছোঁ ইয়াত আমি কাষ্টমাৰক। আৰু আজিলৈকে আমি মছলা পাতিবোৰ ইমান যিবোৰ কিনা পেকেট মছলা হয় সেইটো ব্যৱহাৰ কমেই কৰিছোঁ। আমি সম্পূৰ্ণ আদা নহৰু পটাত পিচি বা মিক্সাৰত মাৰি সেই আদা নহৰু পেষ্টটো ইউজ কৰিছোঁ। আৰু জিৰাটো আমি মিক্সাৰত নিজে মানে গুড়া কৰি ব্যৱহাৰ কৰি আছোঁ। বজাৰত যদি পেকেট দিয়া সেইটো ব্যৱহাৰ হয়। আৰু গৰম মছলাটো পেকেট ব্যৱহাৰ কৰা হয়, গৰম মছলাটো ব্যৱহাৰ কৰি আছোঁ। আৰু খাদ্যবোৰ আমি বৰ্তমানলৈকে সম্পূৰ্ণ থলুৱা খাদ্য দি আছোঁ কাষ্টমাৰক, আৰু ভৱিষ্যতলৈও দি যাম বুলি মানে কাষ্টমাৰৰ ওচৰত প্ৰতিশ্ৰুতি
আবদ্ধ হৈ আছোঁ যদি ৰাইজে সঁহাৰি জনায় হয়তো আগুৱাই যাব পাৰিম ৰাইজক আহিবলৈ কওক আৰু ৰাইজৰ ওচৰত এটা মোৰ অনুৰোধ থাকিল যাতে তেওঁলোকে মই মহিলা হিচাপে এগৰাকী মহিলা হিচাপে আগুৱাই আহিছোঁ মানে এটা কৰি আগুৱাই আহিছোঁ তেওঁলোকে মোক সহায় সহযোগিতা তেওঁলোকে দিয়ে আৰু মোৰ গোটেইখিনি থলুৱা খাদ্য আছে তেওঁলোকে যাতে আহে সেই খাদ্য দি লয় আৰু তেওঁলোকে যদি মোৰ হোটেলত আহি কিবা অকণমান কিবা যদি বেয়াও পায় সেইটোও যাতে মোক সন্মুখতে কৈ থৈ যায় সেই বেয়া বা ভুলটো মই শুধৰাব পাৰিম তাৰপিছত দোকান হয় এড্ৰেছটো কৈ দিয়ক হোটেলখনৰ এড্ৰেছ মোৰ হোটেলৰ এড্ৰেছ হ'ল জাগিৰোড পথ গেলেক্সি 12 সন্মুখত ধন্যবাদ বাইদেউ আশা কৰিছোঁ কি যোনে আপোনাৰ ভিডিঅ'টো দেখিছে তেওঁলোকে আপোনাৰ হোটেলত আহক